আজি সজাতি জাননী আহিব চাওকচোন কি কি আয়োজন কৰা হৈছে এইফালে নবৌয়ে গাহৰি মাংস বনাবলৈ ৰেডি কৰি আছে আৰু এইগৰাকী নবৌয়ে নিৰামিষ ভাজিৰ কাৰণে ৰেডি কৰি আছে এইফালে আকৌ দৈ যেহেতু নতুন নীতি আহিব হয়নে এবাবেতো দৈ চিৰা মাছ মাংস এইবোৰ চব লাগিবই হয়নে এইফালে আকৌ অকণমান মই ভিডিঅ' কৰি দেখাইছোঁ দেই এইফালে আলহীবোৰে ভাত খাবলৈ বহিলে এইকেইটা চাওকচোন এই ধিতিৰাচতো এই ল'ৰাকেইটাও খাই দিলে মই অকণমান কামৰ মাজতে আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ এতিয়া আমি বহি পেলাই খাইছোঁ ভাত ইমানখিনি ভিডিঅ' কৰা নাই আৰু তাতে চাগে লং ভিডিঅ' এটা দুটা দেখা পাব এই আলহী যাবলৈ বিদায় মাগিছে যিহেতু লালুং তিৱা নীতি নিয়ম মই অকণমান দেখাম বুলি ভাবিছিলোঁ কিন্তু দেখাব নোৱাৰিলোঁ অৱশেষত আলহীবোৰে যাবলৈ বিদায় মাগিলে তেওঁলোকে যাব ওলাত আমি আকৌ পদূলি মুখলৈ আগবঢ়াই দিলোঁ আৰু এইগৰাকী মোক কিন্তু